হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। মোৰ খবৰো ভালে। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি আমি প্ৰেংক কৰিব গৈ আছোঁ আমাৰ বৰপেটাৰে এগৰাকী বিগ ইউটিউবাৰ নৱনীতা লাইফ এণ্ড ব্লগছ। তো বন্ধুসকল চাই থাকক কেনেকুৱা কি হৈ ফোন ৰিচিভ কৰে নে নকৰে, চাই থাকক। হেল্ল' হেল্ল' হয়, কোন হয়? হয়, নৱনীতাই কৈ আছে ন? হয়, কওকচোন কোন হয়? হয়, মই গুৱাহাটী এনকে প্ৰডাকশ্যনৰ পৰা কৈ আছিলোঁ। তই সঁচাকে কৈছনে? তই বাৰু মোক মিছাকৈ কিয় কবি? এনকে প্ৰডাকশ্যন। হয়, একচুৱেলি মই এনকে প্ৰডাকশ্যন আমাৰ ছাৰৰ হয়, মই তেখেতৰ ছেক্ৰেটাৰী হয়, এছিষ্টেণ্ট হয়। তো মানে মোক আমাৰ এখন নিউ ফিল্ম আহি আছে, মানে কমপ্লিট আমাৰ চব হৈ গৈছে, স্ক্ৰিপ্ট টিপ গোটেইখিনি ৰেডি হৈ গৈছে। এই লকডাউনত কেনেকুৱা ফিল্ম হ'ব দেখিছে? নাই, আমাৰ মানে কি হৈছে, গোটেইখিনি হৈ গৈছে, কিন্তু মানে আমি কি কৰি আছোঁ, মানে এক্টৰ আৰু এক্ট্ৰেছ মানে হেৰি কৰি চিলেক্ট কৰি আছোঁ। ফিল্মখন শ্বুটিং এতিয়া নকৰোঁ, বা যি 15 দিন 20 দিন পিছত যেতিয়া হেৰি খোলা দিব লকডাউন, তাৰপিছত আমাৰ শ্বুটিং হ'ব। তো মই মানে ফুকন পাঠক যে আছে, মানে আমাৰ এইটো আমাৰ এটা কি আছিল টাৰ্গেট, যে আমাৰ যিখিনি এক্টৰ এক্ট্ৰেছ আছে সেইখিনিতো অলৰেডি পপুলাৰ বা সকলোৱে জানে। আমাৰ থিংকিংটো আছিল কি, যিখিনি ইউটিউবাৰ আছে ল'ৰা ছোৱালী, তাৰে পৰা আমি মানে হিৰইন আৰু সেই চিলেক্ট কৰিব ওলাইছোঁ, ভিলেন হিৰো গোটেইখিনি যিখিনি আমাৰ অসমত ইউটিউবাৰ আছে। তো সেইটোৰ বাবে মই ফুকনৰ লগত কথা পাতিলোঁ সেইদিনাখন। ফুকনে কেইজনমানৰ নাম ক'লে, তাৰে ভিতৰত তোমাৰ নামটো ক'লে। আমি এতিয়ালৈকে চিলেক্ট কৰা নাই, জাষ্ট তোমাৰ লগত কথা পাতিব। প্ৰেংক এইটো কোনো প্ৰেংক নহয় দেই, এইটো পুৰা চিৰিয়াছ। যদি তুমি ইণ্টাৰেষ্ট আছা তেতিয়াহ'লে কথা পাতিব আগবাঢ়িব পাৰিম। যদি ইণ্টাৰেষ্ট, মোৰ নামটো কাজল চৌধুৰী হয়। যদি তুমি ইণ্টাৰেষ্ট আছা মই আগবাঢ়িব পাৰোঁ। আমাৰ তোমাৰ যদি এনেকুৱা লাগিছে ঠিক আছে, হ'ব, আমাৰ অসুবিধা নাই, ফোনটো ৰাখিব আৰু। কথা পাতিছোঁ, তোমাৰ নাম ক'লে, প্লাছ এই আৰু এজন ছোৱালীৰ নাম কৈছিলা, ৰাজশ্ৰী নেকি, ইউটিউবাৰে হয়। ঠিক আছে, চাবা পাৰা। আমাৰ মানে গোটেইখিনি ৰেডি হৈছে, বাছ তোমাৰ আৰু এজন ছোৱালীৰ কথা কৈছিল। তুমি যদি মানে একচেপ্ট কৰা, আমাৰ ইয়াত থাকিব লাগিব গুৱাহাটীত। গুৱাহাটীত থাকা নেকি? তোমাক দেখোন ক'ৰবাত বেলেগ ঠাই বুলি ক'ল, বৰপেটা নগৰ বুলি ক'ল। বৰ্তমান লকডাউনৰ কাৰণে আছো, গাঁৱত আহিছো, গুৱাহাটীতে থাকো। হয় নেকি? তেতিয়াহ'লে অসুবিধা নাই, প্ৰব্লেম নাই। তো তুমি কি ইণ্টাৰেষ্ট আছা নেকি? বা ফুকনদাক সুধিবা, বা তাৰ আগতে আমাৰ যিবিলাক কিছুমান ৰুল আছেতো, সেইখিনি যদি তুমি টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰিব পাৰা। আপুনি মোৰ এইটো নাম্বাৰত হোৱাটছএপ আছে, আপুনি তাত পঠিয়াই দিব হা ৰুলখিনি পঠাই দিম বাৰু, কিন্তু মানে আমাৰ কিছুমান হেৰি আছেতো, সেইবিলাক যদি বা তোমাক কৈ লওঁ, তুমি যদি শুনি লোৱা মোৰ পৰা। কওকচোন। মানে আমাৰ চেনেলটো তুমি গম পোৱা, বহুত ডাঙৰ চেনেল, এনকে প্ৰডাকশ্যন, তুমি ভালদৰে জানা। কিন্তু আমি মানে যিখিনি নতুন হেৰি ল'ম আৰু সেইখিনিক মানে পইচা অলপ কম কৰি দিম, সেইটোৰ কাৰণে কৈ আছোঁ। তুমি কি ইণ্টাৰেষ্ট, তুমি অলপ মানে ভাবিছা, মানে তুমি ধেমালি কৰি থকা যেন লাগিছে মোক, কিবা হাঁহি আছে দেখোন। নাই, মানে এনেকেও আগতে ফিল্মত শ্বুটিং কৰা, কিবা কৰা, মানে এনেকে প্ৰেংক আহিছে ন, মোৰ অকমান মানে হেৰি বিশ্বাস নহয় সহজে, সেইকাৰণে মানে। সেইবিলাক টেনশ্যন ল'ব নালাগে, আমাৰ গোটেই টিমটো তোমাক গোটেইখিনি হেৰি কৰি দিব, বনাই দিব। আমাৰ যে এতিয়া এবাৰ যেতিয়া তুমি আমাৰ ফিল্ডত আহিবা না, তোমাৰ এইবিলাক টেনশ্যন ল'ব নালাগে, গোটেইখিনি আমি শিকাই দিম।
কচুগুটি এই তাৰ নামটো শুনিছে কচুগুটি সেই আছিলে ফেংচাৰ তাৰ নতুন এখন সেই কৰিলো ৱেব সিৰিজ এইটো একোৱে নাজানে আচ্ছা তাকো ৱেব সিৰিজ কৰিলে ক'ত শ্বুটিং কৰিছিলে ৱেব সিৰিজটো আমি ৱেব সিৰিজটো এটা ঠাইত শ্বুটিং কৰা নাই বহুত ঠাইত শ্বুটিং কৰিছো গুৱাহাটীৰে তো তুমি চিন্তা কৰিব নালাগে জানা নাজনা এইবিলাক প্ৰব্লেম নাই আমি চব শিকাই দিম আচ্ছা ঠিক আছে অকল বাৰু তুমি ভাবি চাম অকল যদি কৰা আৰু আমাৰ গুৱাহাটীত থাকিব লাগিব আৰু আপোনাৰ 6 মান্থৰ কাৰণে তুমি বেলেগ কাম কৰিব নোৱাৰা আকৌ আচ্ছা হ'ব দিয়ক মই ভাবি চাম আপোনাক কল কৰি দিম প্লাছ আৰু এটা হেৰি আছে মানে মই বহুত কেইজন ছোৱালীক কৰিছো সিহঁতে কৈছে এইটো হলে মানে নকৰে আমি মানে মিষ্টাৰ ৰাজকুমাৰ যে আছে তেওঁক মানে হিৰো হিচাপে ল'ম বুলি ভাবিছো আচ্ছা মিষ্টাৰ ৰাজকুমাৰ হয় মিষ্টাৰ ৰাজকুমাৰ হিৰো ৰাকুদা একচুৱেলি ৰাকুদা হৈ যাব কি ডাঙৰ কথা হ'ল যদি তোমাৰ অসুবিধা নাই প্ৰব্লেম নাই তেতিয়া আমি আমি ফিল্মখন ফ্লপ গলেও কথা নাই মানে তোমাৰ পৰা আৰু তাৰ পৰা যিখিনি ভিউজ আহে ৰাকুদাৰ পৰাতো বহুত ভিউজ আহে তোমাৰ পৰা বহুত ভিউজ আহে তো সেইখিনি মিলাই ভিউজ আহিব আমাৰ পৰা আহিব এনেকৈ ভিউজ বিলাক অলপকৈ বতলি বহুত হৈ যাব না আমাৰ প্লেনটো মেইন সেইটোৱে কি ক'বা এতিয়া কৰিবা না হ'ব দিয়ক মই আপোনাক ফোন কৰি দিম তোমাক আমাৰ যিখন স্ক্ৰিপ্টখন আছে স্ক্ৰিপ্টখন তোমাক মই হোৱাটছআপ আছে নাই আছে আৰু তোমাৰ এইটো নাম্বাৰত হোৱাটছআপ পঠাই আছো অলি আচ্ছা দিয়ক তেতিয়াহ'লে তোমাৰ ঘৰৰ ফালৰ পৰা কিবা অসুবিধা আছে নেকি মোৰ ঘৰৰ পৰা কেতিয়াও কোনো কামত অসুবিধা নাথাকে তথাপি মই ঘৰত আলোচনা কৰিম ন মই তেতিয়া আপোনাক ফোন কৰি জনাই দিম দিয়ক আৰু তোমাক এনে পইচাটো কিমান মান লাগিব কৈ দিলে ভাল আছিল হ'ব দিয়ক সেইবোৰ মই আগতে ডিচিজনটো লওঁ কি কৰোঁ তাৰপিছত মই পইচাটোৰ কথা ক'ম নাই এনেই অকণমান এটা কৈ দিলে আমি আমাৰ এইটো ৰেঞ্জত মানে আমি মিলাব পাৰিলো হয় নাই এতিয়াতো কোৱা নাযাব মোৰ আলোচনা কৰিব লাগিব তাৰপিছতহে মই পাৰিম এনে এবাৰ কোৱাচোন এনে আনুমানিক আন্দাজত এবাৰ কোৱা কিমান মান আইডিয়া সেইটো মানে মোৰ আচলতে ধীৰাজে মেনেজ কৰে মোৰ স্পন্সৰ যিবোৰ আহে চব ধীৰাজে মেনেজ কৰে তো সেইটো মই নিজে ক'ব নোৱাৰিম সি যিমান ক'ব সেইটোৱে হ'ব মানে ধীৰাজ কোন ধীৰাজ মোৰ গোটেই হেণ্ডেল কৰে গম পাইছো তোমাৰ হেণ্ডেল কৰে কিন্তু ধীৰাজ কোন ধীৰাজ মোৰ হাজবেণ্ড হয় खत्म बाय बाय टाटा गुड बाय गया মানে তুমি বিয়া পাতিছা কিন্তু পোকনে কৈছিল তুমি বিয়া পাতা নাই বুলি আচ্ছা মানে বিয়া মানে কি আমি আছো আৰু মানে পাৰ্টি চাৰ্টি হোৱা নাই খালি হয় নেকি ঠিক আমাকো মাতিবা তেতিয়াহ'লে বিয়াত মাতিম নিশ্চয় কি আমাৰ তুমি শ্বুটিঙত আহিলে ধীৰাজতো আহিব নেকি তোমাৰ লগত সেইবোৰ হ'ব দিয়কচোন মই আলোচনা কৰি পেলাই ক'ম কি হয় এইটো মানে সি আহিলে অসুবিধা হ'বতো হাজবেণ্ড আহিলে কিয় খোৱাটো এক্সট্ৰা আৰু বেছি কৰি নোৱাৰিম না খোৱাটো মই খুৱাম নহয় তুমি খোৱা তোমাক হেৰি কৰো নেকি মিষ্টাৰ মানে কি আছিলে আমাৰ ৰাকুদাৰ নাম্বাৰটো লাগিব নেকি তোমালোকে এবাৰ কথা পাতে এবাৰ নালাগে দিয়ক লগত পাতিম মোৰ ৰাকুদাৰ লগত নাপাতো এবাৰ কথা পাতি ল'লে তোমালোকৰ হিৰইন আৰু সেই হবাতো হিৰো তো আণ্ডাৰষ্টেণ্ডিং বিলাক অলপ আগৰ পৰা ভাল থাকিলে নাই এতিয়া চিয়ৰ হোৱা নাই ন চিয়ৰ হ'লে বাৰু মই নিজে খুজি ল'ম দিয়া হয় নেকি তেতিয়াহ'লে মানে তেতিয়াহ'লে ফাইনেল তুমি ফাইনেল নহয় ৰ'ব মই ক'লো দেখোন চিয়ৰ হোৱা নাই মই সুধি আলোচনা কৰিব লাগিব ছাৰক মানে মোক ৰিপৰ্টটো লাগিব না ছাৰক দেখুৱাওঁতো মই কি বুলি ক'ম আপুনি 5-10 মিনিট নহয় 2 ঘণ্টা 3 ঘণ্টা ৱেইট কৰক মই ৰাতিলৈকে জনাই দিম 12টাৰ আগে ঠিক আছে হ'ব নবন্দা বেয়া নাপাবা একচুৱেলি প্ৰেংকে আছিল नहीं কিন্তু তুমি একচেপ্ট কৰিছা ভাল লাগিছে প্ৰেংক আছিলে হয় নাই মোৰ এনেকা আগতে অফাৰ আহিছে মোৰ একদম ডেম চিয়ৰ সন্দেহ আছিলে মোৰ এইটো প্ৰেংক হয় বুলি গৈছিলে ফাঁচি কিন্তু কিবা কৰি চিটুৱেশ্যন অলপ লাইনত আনিছিলো আচ্ছা ক'ৰ পৰা কৰিছে মোৰ বৰপেটাতে ঘৰ ধীৰাজে মোক ভালকৈ চিনি পায় তোমাৰ লগত চাগে তেনেকুৱা কথা হোৱা নাই ধীৰাজক চিনি পোৱা ধীৰাজে চিনি পায়
অ আচ্ছা আমি একে দিয়া, তুমিও বৰপেটাৰ ময়ো বৰপেটীয়া। তাকেতো ঠিক আছে, এই বেয়া চেয়া নাপাবা দে আকৌ। চেনেলটোৰ নাম কি আছিলে বাৰু? মিষ্টাৰ চৌধুৰী, MR স্পেচ চৌধুৰী। দিয়ক মই চাম দিয়ক। অ, বাৰু সকলোৱে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোকো চাব। আৰু প্ৰেংক কৰিছে মোক, মই আইডিয়া একদমেই নাছিলে। তথাপিও মানে এটা সন্দেহ থাকে ন, এনেকা প্ৰেংক আগতেও বহুত আহিছে। অ, ত' তথাপিও মানে মোক কৰিয়ে পালে প্ৰেংকটো। বাৰু কেনেকা পালে জনাব ভিডিঅ'টো। তো ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল এটা লাইক, এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবই, কাৰণ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে বনাই আছোঁ। ছাবস্ক্ৰাইব নকৰিলে অলপ বেয়া লাগে, দুখো লাগে। তো আৰু নেক্সট কোন ইউটিউবাৰৰ প্ৰেংক কল লাগে কমেণ্ট কৰি জনাব। চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো বাই বাই।